নমস্কাৰ মৰমৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোলৈ মোৰ জিকেডি ইউটিউব চেনেললৈ উষ্ম আদৰণি জনাইছোঁ। আজি তোমালোকক SCERT আসামৰ অধীনত ক্লাছ 7ৰ ইংৰাজী কিতাপখনৰ লেছন নাম্বাৰ 1ত থকা হবিজৰ বিষয়ে জানিবলৈ যত্ন কৰিম। হবিজ নামৰ পাঠটি আলোচনা কৰাৰ আগতে মই তোমালোকৰ ভিতৰৰ কেইজনমানক দুই এষাৰ প্ৰশ্ন সুধিম। গতিকে এতিয়া মই প্ৰশ্ন কৰিম তোমালোকক ডাইৰেক্টলি। মেহেকা, তুমি কি কৰি ভাল পোৱা? গান গাই, ছিংগিং। ধনপতি, তুমি কি কৰি ভাল পোৱা? কিতাপ পঢ়ি, ৰিডিং। শেখৰ, তুমি বাৰু কি কৰি ভাল পোৱা? খেলি, বঢ়িয়া, প্লেইং। এই যে তোমালোকে বিভিন্নজনে বিভিন্ন ধৰণৰ কাম কৰি ভাল পোৱা, এইবোৰকে হবি বুলি কোৱা হয়। হবিজ মানে হ'ল অভিৰুচি বা শখ। সহজ ভাষাত আমি ক'ব পাৰোঁ যে যি কাম আজৰি সময়ত কৰি ভাল লাগে সেয়াই হৈছে হবি। এতিয়া হবি মানে তোমালোকে ইতিমধ্যে গমে পালা, অভিৰুচি বা শখ, যিয়ে যি কাম কৰি ভাল পায় আৰু এই ভাল পোৱা কামবোৰ কৰি কি কৰে, নিজৰ মনত আনন্দ উপভোগ কৰে। এতিয়া মূল পাঠটোলৈ আগবাঢ়ো। ইয়াত বাকচৰ ভিতৰত কিছুমান বাক্য দিয়া আছে। এই বাক্যখিনি আমি পঢ়িবলৈ যত্ন কৰোঁ আহা। হোৱাট ডু ইউ ডু ইন ইয়ৰ ফ্ৰী টাইম? তোমালোকে তোমালোকৰ আজৰি সময়ত কি কৰা? ইফ ইউ হেভ এ লট অফ ফ্ৰী টাইম, হেভিং নাথিং টু ডু, লাইফ উইল বি বৰিং। যদি তোমালোকৰ হাতত পৰ্যাপ্ত পৰিমাণে আজৰি সময় আছে আৰু একো নকৰা, তেনেহ'লে জীৱনটো নিস্তেজ আৰু আমনিদায়ক হৈ পৰিব। এ হেপী পাৰ্চন ইজ ইউজুৱেলি এজ বিজি এজ এ বী। এজন সুখী ব্যক্তি সচৰাচৰ মৌমাখিৰ নিচিনা ব্যস্ত হৈ থাকে। তোমালোকে নিশ্চয় জানা, মৌমাখিবোৰ গোটেই দিনটো কি কৰি থাকে? মৌ সংগ্ৰহ কৰাত লাগি থাকে। ঠিক তেনেকুৱাকৈ এজন সুখী ব্যক্তিয়ে বহি নাথাকে, সদায় যিকোনো কাম কৰি নিজকে ব্যস্ত কৰি ৰাখে কামৰ ভিতৰত। ছাচ পাৰ্চনছ হেভ এ হবি। এনেকুৱা সুখী ব্যক্তিবোৰৰ একোটা কি থাকে? অভিৰুচি থাকে। লুক এট দ্য পিকচাৰ্ছ বিলো। তলত দিয়া ছবিবোৰলৈ চোৱা। ৱৰ্কিং উইথ ইয়ৰ ফ্ৰেণ্ড, ৰাইট ডাউন ইন দ্য বক্সেছ দ্য নেমছ অফ দ্য হবিজ শ্বন ইন দ্য পিকচাৰ। তোমাৰ বন্ধুবৰ্গৰ সৈতে তলত ছবিত দেখুওৱাৰ ধৰণে বাকচবোৰত হবিবোৰৰ নাম লিখা। ইয়াত খালী বাকচ কিছুমান, মই পিকচাৰটো ভালকৈ দেখাই দিছোঁ তোমালোকক, নিশ্চয় দেখা পাইছা। ইয়াত মাজত কি লিখা আছে? হবিজ। আৰু ইয়াৰ চাৰিওফালে কিছুমান ছবি দিয়া আছে আৰু ছবি দিয়া কামৰ লগত এই হবিটো জড়িত হৈ আছে, প্ৰত্যেকৰে হবি। ইয়াত প্ৰথম ছবিত দেখা পাইছা ছোৱালী এজনীয়ে কি কৰি আছে? ডাক টিকট সংগ্ৰহ কৰি আছে। গতিকে এই ছোৱালীজনীৰ হবি হ'ব ষ্টাম্প কালেকশ্যন। ঠিক তেনেকুৱা ল'ৰাজনে খেলি আছে, প্লেয়িং হ'ব এই ল'ৰাজনৰ হবি। এই ল'ৰাজনে পেইণ্টিং কৰি আছে, এই ল'ৰাজনৰ হবি হ'ব পেইণ্টিং। আৰু এই ল'ৰাজনে পঢ়ি আছে, তাৰমানে ৰিডিং, ইয়াৰ এই ল'ৰাজনৰ হবি। আৰু ইয়াত এজন ল'ৰা দেখা পাইছা মূৰত হেলমেট পৰিধান কৰিছে আৰু শৰীৰত কি ছেফটি পোছাক পৰিধান কৰি পৰ্বত আৰোহণ কৰি আছে। গতিকে মাউণ্টেইন ক্লাইম্বিং ইজ হিজ হবি। মাউণ্টেইন ক্লাইম্ব কৰাটো এই ল'ৰাজনৰ হবি। আৰু ইয়াত তোমালোকে ছোৱালীজনী দেখা পাইছা, ছোৱালীজনীয়ে হাতত এখন কেমেৰা লৈ দূৰৰ দৃশ্যবোৰ কেমেৰাত আবদ্ধ কৰি ৰাখিবলৈ যত্ন কৰিছে। গতিকে এই ছোৱালীজনীৰ হবি হৈছে ফটোগ্ৰাফী। এতিয়া কথাটো হ'ল, প্ৰতিটো কৰ্মক তোমালোকে হবি হিচাপে গম পালা, কিন্তু কৰ্মবিলাক যোনে কৰে ইয়াৰ এটা বিশেষ নাম আছে। যেনেকুৱা সি ফটোগ্ৰাফী কৰি আছে, গতিকে এই ছোৱালীজনীক ক'ব ফটোগ্ৰাফাৰ। ঠিক তেনেকুৱা ষ্টাম্প কালেক্টৰ, এই ছোৱালীজনীক ক'ব ষ্টাম্প কালেক্টৰ। আৰু খেলে কোনে? প্লেয়াৰে খেলে, গতিকে এই ল'ৰাজনক কি বুলি কোৱা হ'ব? প্লেয়াৰ। ঠিক তেনেকুৱা ৰং দিয়া কোনে কৰে? পেইণ্টাৰে কৰে। ঠিক তেনেকুৱা কিতাপ কোনে পঢ়ে? যোনে ৰিডাৰ, পাঠক, সিয়ে কিতাপ পঢ়ে, গতিকে ইয়াক কোৱা হ'ব ৰিডাৰ। আৰু যোনে মাউণ্টেইন ক্লাইম্বিং কৰে ইয়াক কোৱা হ'ব মাউণ্টেইনিয়াৰ।
এতিয়া আমি মূল পাঠটিলৈ লাহে লাহে গতি কৰি আছোঁ। ইয়াত তোমালোকে চোৱা। নাও ৰিড মোৰ এবাউট হবিজ এণ্ড হোৱাই ইট ইজ গুড টু হেভ এ হবি। এতিয়া অভিৰুচিবোৰৰ বিষয়ে আৰু ভালকৈ পঢ়ো। কিয় অভিৰুচি থকাটো ভাল? উই অল লাভ টু অকুপাই আৱাৰ চেল্ভছ উইথ ডিফাৰেণ্ট এক্টিভিটিজ ইন আৱাৰ ফ্ৰী টাইম। ইয়াত কি কৈছে যে আমি সকলোৱে আমালোকৰ মুক্ত সময়ত বিভিন্ন ক্ৰিয়াকলাপৰ লগত নিজকে জড়িত কৰি ভাল লাগে বা ভাল পাওঁ। উই লাভ টু প্লে ডিফাৰেণ্ট টাইপছ অফ গেমছ। আমি বিভিন্ন ধৰণৰ খেল খেলি ভাল পাওঁ। উই লাভ টু ছিং এণ্ড ডান্স, ড্ৰ এণ্ড পেইণ্ট, ৰিড বুকছ এণ্ড ট্ৰাভেল। ইয়াত কি কৈছে যে আমি গান গাই আৰু নৃত্য কৰি, ছবি আঁকি, চিত্ৰাংকন কৰি, কিতাপ পঢ়ি আৰু ভ্ৰমণ কৰি ভাল পাওঁ। দিছ এক্টিভিটিজ গিভ আছ প্লিজাৰ। এইবোৰ ক্ৰিয়াকলাপে আমাক কি দিয়ে? আনন্দ দিয়ে। এজ পিপুল চে অল ৱৰ্ক এণ্ড ন' প্লে কেন মেক আৱাৰ লাইফ ডাল। ইয়াত কৈছে যে মানুহে কয় সকলো সময়ত কৰ্ম কৰি থাকিলে আৰু যদি কোনো ধৰণৰ খেল ধেমালি কৰা নহয় তেন্তে আমাৰ জীৱনটো উদাসীন হৈ পৰিব। দেয়াৰ শুড বি এ কম্বিনেশ্যন অফ ৱৰ্ক এণ্ড প্লে ডেট মেক্স আৱাৰ লাইফ হেপী। সেইকাৰণে কি কৈছে? কাম আৰু খেলৰ মাজত এক নিবিড় সম্পৰ্ক থাকিব লাগে যিয়ে আমাৰ জীৱনক সুখময় আৰু শান্তিপ্ৰিয় কৰি তোলে। এক্টিভিটিজ হুইচ গিভ আছ ফান এণ্ড জয় আৰ হবিজ। যিবোৰ ক্ৰিয়াকলাপে আমালোকক ফূৰ্তি আৰু আনন্দ দিয়ে সেয়াই হৈছে হবি। এতিয়া আমি নেক্সট পেজত যাম। দেয়াৰ আৰ মেনি কাইণ্ডছ অফ হবিজ। বিভিন্ন ধৰণৰ অভিৰুচি থাকে। ছাম আৰ ইনডোৰ এক্টিভিটিজ এণ্ড ছাম আৰ আউটডোৰ এক্টিভিটিজ। বিভিন্ন ধৰণৰ অভিৰুচিৰ ভিতৰত কিছুমান অভিৰুচি আমাৰ ঘৰৰ ভিতৰত পূৰ্ণ কৰা হয় আৰু কিছুমান ঘৰৰ বাহিৰত কৰা ক্ৰিয়াকলাপক বুজায়। কালেক্টিং ষ্টাম্পছ এণ্ড কয়েন্স, লিচেনিং টু মিউজিক এণ্ড ৰিডিং বুকছ আৰ ইনডোৰ এক্টিভিটিজ। ইয়াত কি কৈছে যে ডাক টিকট আৰু মুদ্ৰা সংগ্ৰহ কৰা, লিচেনিং টু মিউজিক তাৰমানে কি? গান শুনা বা সংগীত শুনা আৰু কিতাপ পঢ়া হৈছে আভ্যন্তৰীণ ক্ৰিয়াকলাপ। তাৰপিছত কৈছে গাৰ্ডেনিং, ট্ৰাভেলিং, ছুইমিং, ট্ৰেকিং, ফটোগ্ৰাফী আৰ আউটডোৰ এক্টিভিটিজ। যে বাগিচা পৰিচৰ্যা কৰা, ভ্ৰমণ কৰা, সাঁতৰ কটা, ৰেকৰ্ড কৰা, ছবি তোলা কাৰ্যবোৰ হৈছে বাহ্যিক কাৰ্যকলাপ। প্লেয়িং এণ্ড পেইণ্টিং আৰ বোথ ইনডোৰ এণ্ড আউটডোৰ এক্টিভিটিজ। খেলা আৰু চিত্ৰাংকন কৰা দুয়োই হৈছে আভ্যন্তৰীণ আৰু বাহ্যিক কাৰ্যকলাপ। তাৰমানে প্লেয়িং যোনটো খেলি থকা আৰু চিত্ৰত ৰং সনা কাৰ্যবোৰ ঘৰৰ ভিতৰতো কৰিব পাৰোঁ, বাহিৰতো কৰিব পাৰোঁ। যেনেকুৱা লুডু খেলা, কেৰাম খেলা, এইবোৰ খেলা আমি ঘৰৰ ভিতৰতো খেলিব পাৰোঁ আৰু বাহিৰতো খেলিব পাৰোঁ। ইয়াত কৈছে হেয়াৰ আৰ এ ফিউ হবিজ অফ ছাম আৱাৰ ক্লাছমেটছ। ইয়াত অথৰ বা লিখকে নিজে যেতিয়া ক্লাছত পঢ়ি আছিল সেই একেটা ক্লাছৰে কিছুমান লগৰ সহপাঠীৰ হবিৰ বিষয়ে ইয়াত তুলি ধৰিছে। ইয়াত তোমালোকে প্ৰথমতে দেখা পাইছা যে এজনী ছোৱালীয়ে পালেঙৰ ওপৰত বহি নিজৰ হাৰমনিয়াম বজাই আছে। এই ছোৱালীজনীৰ নাম হ'ল নিতা। এতিয়া নিতাই কৈ আছে আই লাভ টু ছিং। মই গান গাই ভাল পাওঁ। ছিংগিং ইজ মাই হবি। আৰু গান গোৱাটো হৈছে মোৰ অভিৰুচি। আই লাভ ছিংগিং বৰগীত। আৰু মই বৰগীতবোৰ গাই ভাল পাওঁ। তোমালোকে নিশ্চয় জানা যে অসমৰ মহাপুৰুষ দুজনা শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে বৰগীত ৰচনা কৰিছিল। আই অলছ' লাভ লিচেনিং টু ক্লাছিকেল মিউজিক। মই শাস্ত্ৰীয় সংগীত শুনিও ভাল পাওঁ। এভৰি মৰ্ণিং আই প্ৰেক্টিছ ছিংগিং। প্ৰত্যেক দিন ৰাতিপুৱা মই গান গোৱা অনুশীলন কৰোঁ। আই লাইক টু
টেক আউট মাই হাৰমনিয়াম এণ্ড প্লে টুনছ অন ইট। আৰু কি কৰোঁ, মই মোৰ হাৰমনিয়ামখন উলিয়াই তাত সুৰ উঠাই ভাল পাওঁ। ইট গিভছ মি গ্ৰেট জয়। আৰু ইয়ে মোক অতিকৈ আনন্দ দিয়ে। এতিয়া তলত আৰু এখন ছবি তোমালোকে দেখা পাবা। ইয়াত এই ল'ৰাটোৱেতো পেইণ্টিং কৰি আছে। এই ল'ৰাজনৰ নাম হ'ল ইৰফান। এতিয়া ইৰফানে কৈ আছে, আই লাইক টু পেইণ্ট। মই চিত্ৰাংকন কৰি ভাল পাওঁ। পেইণ্টিং ইজ মাই হবি। চিত্ৰাংকন কৰা মোৰ অভিৰুচি। আই ইউজ ৱাটাৰ কালাৰ্ছ ইন মাই পেইণ্টিংছ। মই চিত্ৰবোৰত পনীয়া ৰং ব্যৱহাৰ কৰোঁ। আই অলৱেজ কেৰি মাই আৰ্ট মেটেৰিয়েলছ উইথ মি হোৱাইল ভিজিটিং ডিফাৰেণ্ট প্লেচেছ। যেতিয়া মই বিভিন্ন ঠাই পৰিদৰ্শন কৰোঁ তেতিয়া মই সদায় মোৰ কলাৰ সঁজুলিবোৰ লগত লৈ ফুৰোঁ। আই লাইক টু চিট এণ্ড পেইণ্ট লেণ্ডস্কেপছ। মই বহি ভূমণ্ডলৰ ছবিবোৰ অংকন কৰি ভাল পাওঁ। When I am lonely and bored, I take out my pen box and brush and keep myself busy. যেতিয়া মই অকলশৰীয়া আৰু আমনিদায়ক অনুভৱ কৰোঁ তেতিয়া মই মোৰ ৰঙৰ বাকচ আৰু ব্ৰাছ উলিয়াই লৈ নিজকে ব্যস্ত কৰি ৰাখোঁ। I keep my paintings carefully. মই মোৰ অংকন কৰা চিত্ৰবোৰ সাৱধানে ৰাখোঁ। I have participated in different art competitions and won prizes. মই বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ আৰু পুৰস্কাৰো জিকিছোঁ। এতিয়া আমি নেক্সট পেজলৈ আগবাঢ়িম। ইয়াত তোমালোকে আৰু এখন ছবি দেখিবলৈ পাইছা। ছোৱালীজনীয়ে কি কৰি আছে, গছপুলি ৰুই গছপুলিবোৰৰ সেৱা যত্ন কৰি আছে। এই ছোৱালীজনীৰ নাম হ'ল ৰুণা। এতিয়া ৰুণাই নিজৰ হবিৰ বিষয়ে কৈ আছে। ৰুণাই কৈ আছে, মাই ফেভাৰেট হবি ইজ গাৰ্ডেনিং। মোৰ প্ৰিয় হবি হৈছে বাগিচা পৰিচৰ্যা কৰা। এট হোম উই হেভ এ কিচেন গাৰ্ডেন ইন আৱাৰ বেকয়াৰ্ড এণ্ড এ ফ্লাৱাৰ গাৰ্ডেন ইন ফ্ৰণ্ট অফ দ্য হাউচ। মোৰ ঘৰত ঘৰৰ পিছফালে একোখনকৈ শাক পাচলিৰ বাগিচা আৰু ফুলৰ বাগিচা আছে। উই গ্ৰ' অল কাইণ্ডছ অফ ভেজিটেবলছ ইন আৱাৰ গাৰ্ডেন। আমি বাগিচাত বিভিন্ন ধৰণৰ শাক পাচলিৰ উৎপাদন কৰোঁ। উই অলছ' কালেক্ট এ ভেৰাইটি অফ ফ্লাৱাৰ্ছ ফৰ আৱাৰ গাৰ্ডেন। আমাৰ বাগিচাখনৰ বাবে ময়ো বিভিন্ন তৰহৰ ফুল সংগ্ৰহ কৰোঁ। আই লাইক প্লাণ্টিং নিউ প্লাণ্টছ এণ্ড ৱাটাৰিং দেম। মই নতুন নতুন গছপুলি ৰুই আৰু গছপুলিবোৰত পানী দি ভাল পাওঁ। এভৰি মৰ্নিং আই ৱাটাৰ দ্য প্লাণ্টছ এণ্ড ক্লিন দ্য বেডছ। প্ৰত্যেক ৰাতিপুৱা মই গছপুলিবোৰত পানী দিওঁ আৰু মাটিডোখৰ পৰিষ্কাৰ কৰোঁ। আই অলছ' লুক আফটাৰ দ্য গাৰ্ডেন ইন আৱাৰ স্কুল। মই স্কুলৰ বাগিচাখনৰো যত্ন লওঁ। ইট গিভছ মি এ চেন্স অফ জয় ছিং দ্য প্লাণ্টছ গ্ৰ'। গছপুলিবোৰ ডাঙৰ হোৱা দৃশ্যটোৱে মোক আনন্দৰ অনুভূতি দিয়ে। আই ফিল ফিট এণ্ড এক্টিভ ৱাৰ্কিং ইন দ্য গাৰ্ডেন। ইয়াত কৈছে, মই যোগ্য অনুভৱ কৰোঁ আৰু সক্ৰিয় হৈ বাগিচাত কাম কৰি থাকোঁ। আই এম অলছ' লাৰ্ণিং এ লট এবাউট ডিফাৰেণ্ট টাইপছ অফ প্লাণ্টছ। মই বিভিন্ন প্ৰকাৰৰ গছ গছনিৰ বিষয়ে বহুত পৰিমাণে শিকিও আছোঁ। আৰু শেষত নহয় একচুৱেলি, তাৰ নেক্সট পেৰাগ্ৰাফত তোমালোকে দেখা পাইছা যে ইয়াত এজন ল'ৰাই বহি কিতাপ পঢ়ি আছে। এই ল'ৰাজনৰ নাম হ'ল শ্যাম। এতিয়া শ্যামে তাৰ নিজৰ হবিৰ বিষয়ে কৈ আছে। আই স্পেণ্ড মাই ফ্ৰী টাইম ৰিডিং। মই মোৰ আজৰি সময়খিনি পঢ়ি অতিবাহিত কৰোঁ। ৰিডিং ইজ মাই হবি। পঢ়াটো মোৰ অভিৰুচি। আই ৰিড অল কাইণ্ডছ অফ বুকছ। মই সকলো ধৰণৰ কিতাপ পঢ়োঁ।
I enjoy reading storybooks and biographies of great person. ইয়াত কৈছে যে মই গল্পৰ কিতাপ আৰু মহান ব্যক্তিৰ আত্মজীৱনী পঢ়ি আনন্দ উপভোগ কৰোঁ। I also love to read adventure and mystery stories. মই দুঃসাহসিক আৰু ৰহস্যময় গল্পবোৰ পঢ়িও ভাল পাওঁ। I can read them over and over again and I enjoy doing so. ইয়াত কৈছে মই দুঃসাহসিক আৰু ৰহস্যময় গল্পবোৰ বাৰে বাৰে পঢ়িব পাৰোঁ আৰু পঢ়ি আনন্দ পাওঁ বা এনেকুৱা কৰি মোক ভাল লাগে। After reading, I also write a review of the story. পঢ়াৰ পিছত মই গল্পবোৰৰ বিষয়ে পুনৰাই লিখি বিশ্লেষণ কৰোঁ। আমি এতিয়া শেষ পেজলৈ আগবাঢ়িছোঁ। ইয়াত আৰু এখন ছবি তোমালোকে দেখা পাইছা। এই ল'ৰাজনৰ নাম হ'ল বিৰলাং। এই প্ৰথমতে আগত দেখা পাইছিলে যে ছোৱালীয়ে ষ্টাম্প কালেকশ্যন কৰি আছে। ইয়াত তোমালোকে দেখা পাইছা ল'ৰা। এই ল'ৰাজনৰ নাম হ'ল বিৰলাং। এতিয়া বিৰলাঙে কৈ আছে তাৰ নিজৰ হবিৰ বিষয়ে। মাই হবি ইজ কালেক্টিং ষ্টাম্পছ। ডাক টিকট সংগ্ৰহ কৰা মোৰ হবি। দ্য কালেক্টিং এণ্ড ষ্টাডি অফ ষ্টাম্পছ ইজ কল্ড ফিলাটেলী। ডাক টিকট সংগ্ৰহ আৰু অধ্যয়নক ফিলাটেলী বুলি কোৱা হয়। I started collecting stamps when I was in class 1. মই যেতিয়া প্ৰথম শ্ৰেণীত পঢ়ি আছিলোঁ তেতিয়াৰ পৰাই মই ডাক টিকট সংগ্ৰহ কৰা আৰম্ভ কৰিছিলোঁ। My uncle who stays in the United States used to write letters to us. মোৰ খুৰাই আমেৰিকা যুক্তৰাষ্ট্ৰত থকা সময়ত মোলৈ চিঠি লিখাত অভ্যস্ত আছিল। I used to take out the stamps from the envelopes and stick them in an album. মই ডাক টিকটসমূহ চিঠিৰ বাকচৰ পৰা উঠাই লৈ ডাক টিকটসমূহ এলবামত আঠাৰে লগাই ৰাখিছিলোঁ। My grandparents, parents and teachers encouraged me to pursue this hobby. মোৰ ককা আইতা, মাক দেউতা আৰু শিক্ষকসকলে এই অভিৰুচিটো অনুসৰণ কৰিবলৈ উৎসাহিত কৰিছিল। I have a large collection of stamps. মই বহুত পৰিমাণে ডাক টিকট সংগ্ৰহ কৰিছোঁ। I have learned a great deal because of this hobby. এই হবিৰ কাৰণে মই বহুতখিনি শিকিব পাৰিছোঁ। I not only collect stamps but also study the stamps. মই কেৱল ডাক টিকট সংগ্ৰহেই নকৰোঁ, এই ডাক টিকটবোৰৰ বিষয়ে অধ্যয়ন কৰোঁ। During my free time, I read about stamps issued by postal departments of different countries. মোৰ অৱসৰৰ সময়ত মই বিভিন্ন দেশৰ ডাক বিভাগৰ দ্বাৰা জাৰি কৰা ডাক টিকটসমূহৰ সম্পৰ্কেও পঢ়োঁ। Nowadays, with the advancement of technology, communication system have changed. বৰ্তমান সময়ত প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰ লগে লগে যাতায়াত ব্যৱস্থা পৰিৱৰ্তন হৈছে। People mostly communicate through email, SMS, MMS, etc. which are faster. মানুহে প্ৰায়ে ইমেইল, SMS আৰু MMSৰ জৰিয়তে যোগাযোগ কৰে যিবোৰ অতি দ্ৰুতগামী। But the old postal system is still popular. কিন্তু এতিয়াও পুৰণি ডাক ব্যৱস্থাৰ পদ্ধতিটো মানুহৰ মাজত জনপ্ৰিয় হৈ আছে। Hobbies are those activities that are entertaining and relaxing.
অভিৰুচিবোৰ এনেকুৱা কাৰ্যকলাপ যিবোৰ হৈছে বিনোদনমূলক আৰু আৰামদায়ক। দে আৰ পাৰ্চিউড ডিউৰিং লেজাৰ টাইম ফৰ প্লিজাৰ এণ্ড ৰিলেক্সেশ্যন। এই অভিৰুচিবোৰ আনন্দ আৰু আৰামদায়কৰ বাবে আজৰি সময়ত অনুশীলন কৰা হয়। দে কেন বি এডুকেটিভ টু। অভিৰুচিবোৰ শিক্ষামূলকো হ'ব পাৰে। হবিজ হেল্প আছ টু ইউজ আৱাৰ ফ্ৰী টাইম ফ্ৰুটফুলি। অভিৰুচিবোৰে আমাক আজৰি সময় ব্যৱহাৰত মধুৰময় কৰি তোলে। উই কেন কিপ আৱাৰ চেল্ফছ বিজি এণ্ড এক্টিভ ইফ উই টেক আপ এ হবি। আমি আমালোকক ব্যস্ত আৰু সক্ৰিয় কৰি ৰাখিব পাৰোঁ যদি আমাৰ একোটাকৈ অভিৰুচি থাকে। তো ভিডিঅ'টো অলপ ডাঙৰ হৈছে, কিন্তু অসমীয়া ভাঙনিখিনি মই গোটেইখিনি পঢ়ি দিবলৈ যত্ন কৰিছোঁ। আৰু এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। তো তোমালোকে পঢ়িবা। ভিডিঅ'টো যদি ডাঙৰ অনুভৱ কৰা তেনেহ'লে প'জ কৰি এবাৰত নহ'লেও দুবাৰত চাই শেষ কৰিবা আৰু তোমালোকে বুজিব পাৰিবা। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। আজি সকলোকে ধন্যবাদ জনাই ইমানতে সামৰণি মাৰিছোঁ।